নমস্কাৰ সকলোকে, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি আমি আহিছিলোঁ মামাহঁতৰ ঘৰলৈ। আৰু এইখিনিতে মই মনত পৰিলে যে ভিডিঅ'টো বনাব লাগে, যিহেতু আহিছোঁ মামাহঁতৰ ঘৰখনো আপোনালোকক দেখুৱাই দিওঁ। আৰু এইকেইদিন ঘৰত থকাৰ কাৰণে অকণমান ফুৰি আছোঁ, আৰু মামাহঁতৰ আইৰো গাটো বেয়া সেইকাৰণে। আৰু ইবানতো শুৱাই থৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাব দেই। এয়া আমাৰ প্ৰথম ডেষ্টিনেশ্যন আহি পালোঁ, মানে বগৰী পাৰিবলৈ। আৰু মইনাই বগৰী পাৰাত লাগি গৈছে একদম লাঠি লৈ পিনে। কিন্তু বগৰী গছডালত কম আছিলে যদিও সোৱাদ কিন্তু আছিলে, আমাৰ কাৰণে হৈ গৈছে। আৰু পিছপিনে চাবচোন ইমান ধুনীয়া শাকৰ খেতি, লগতে ওলকবি বন্ধাকবি কিবা কিবি আছিলে, কিন্তু মামাহঁতৰ খেতি নহয় যিহেতু বেছি ছিঙিব নোৱাৰি। লগতে অকণমান শাক ল'লোঁ, আৰু ইমান ধুনীয়া ধুনীয়া পালেং শাক আছিলে, যিহেতু সাৰ নিদিয়া শাক সেইকাৰণে ভাবিছোঁ অকণমান ইবান আৰু নিৰ্ভীকৰ কাৰণে লৈ লওঁ। আৰু এনেকৈ সাৰ নিদিয়া বস্তু পালে মোৰ বহুত বেছি ভাল লাগে, বিশেষকৈ মোৰ খেতি চায়ে ভাল লাগে আৰু খেতি বস্তু ছিঙি বহুত বেছি ভাল লাগে। এই যে ওলকবিটো দেখিছে, মোৰ মানে একদম চিঙো লাগি গৈছে, কিন্তু মামাহঁতৰ নহয় যে সেইকাৰণে নিচিঙিলোঁ। মামাহঁতৰ ওচৰৰ এঘৰীয়া মানুহ হয়, আৰু আপোনালোকক মামাহঁতৰ খেতিখনো দেখুৱাই দিম বাৰু। আৰু এয়া বাইদেউক দেখিছেনে, একদম শাক চিঙাত ব্যস্ত। আৰু শাকবিলাক চায়ে মোৰ মানে কিবা এটা ভাল লাগিছে, কিবা এটা বেলেগ সুখ পোৱা যায় জানেনে গাঁৱৰ পৰিৱেশটোত। আৰু আপোনালোকে মোৰ মানে ভিডিঅ'টো যোনে যোনে গাঁৱৰ পৰা চাইছে কমেণ্ট কৰি জনাবচোন। ভাল লাগে আপোনালোক ভিডিঅ'বিলাক কমেণ্ট নকৰে, লাইক নকৰে কিয় বা, ভিডিঅ' চাগে ভাল নহয়, হ'লেও এটা লাইক দি দিব, মনটো শান্তি পায়। আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ। আৰু এয়া আমি অকণমান শাক লৈ ইয়াৰ পৰা ওলালোঁ হাজবেণ্ডৰ কাৰণে। আৰু এয়া আমি চাহ খাবলৈ ল'লোঁ। আৰু কিমান বস্তু দিছে চাওকচোন, চাহৰ লগত মানে মোৰ পেট ভৰি গৈছে। আৰু আজিকালি মই খুব চাহ খোৱা হৈছোঁ, মানে ইবান জন্ম হোৱাৰ পিছত। মোৰ দৰে আৰু কোনোবা আছে নেকি বাৰু। তাৰপিছত এয়া মা আৰু মা লগ লাগে, আৰু আইতাও আছে, শাক বচাত লাগি গৈছে। থঠেনে শাক বুলি কয় আমাৰ এইপিনে, আপোনালোকৰ পিনে কি কয় জনাবচোন। আৰু এই শাকটো গুড়া কৰি থৈ কিনে মানে খাই থাকিব পাৰি। আৰু আপোনালোকে খাই ভাল পায়নে? মই কিন্তু খুব বেছি ভাল পাওঁ। সেনেকৈ খাব নাই বাৰু, কেতিয়াবা পালে খাওঁ, আৰু মাছেৰে খাই ভাল লাগে। আৰু এয়া হৈছে মামাহঁতৰ আইতা। এই আইতাৰে গাটো অকণমান বেয়া আছিলে, আৰু চাওকচোন আইতাই কাম কৰি ইমান ভাল পায়, মানে কাম কৰিব নিদিলে আইতাৰ অকণমান মানে মনটো বেয়া লাগে। এই খাবা বুট খাব নেকি? এইয়াতে দেখা ধুনীয়া সোৱাদ দিছে প্ৰসাদখিনি। অঁ দিম তোমাকো দিম। এই আইতাই চালাড বনাই আছে, এইটো আইতা মামী আইতা আছে, মাহী আইতা কি বনাই আছে, মাহী আইতাই মাছৰ আঞ্জা বনাই আছে, লাইটাৰটো লাগে তাক। চিকেন ভাজি আছো। ধুনীয়া চেণ্ট হৈছে ফ্ৰাই নেকি? ফ্ৰাই কৰিব। অঁ মানে শব্দ ওলাই আছে, আৰে বাইদেৱে খালি নাকে খাতে ভাবিছোঁ ময়ে পাম। আৰু এয়া মায়ে বাহিৰত কিবা কিবি অকণমান চব্জি বনাই আছে, ভিতৰতো বনাই আছে। আৰু চৌকাৰ মানে যিয়ে নবনাওক কিয়, চৌকাৰ সোৱাদটো অকণমান বেলেগ। আৰু আনপিনে এয়া টেঙাৰ পাৰ্টি চলি আছে, মই টেঙা খুন্দিলোঁ ওল লগত বগৰী, আৰু খুব টেষ্টি বোলে। মানে মাহীহঁতে কৈ আছে ইমান সোৱাদ হৈছে, ইমান সোৱাদ হৈছে, কৈ খাই আছে একেবাৰে। আৰু এই বাইদেউজনী বোলে নেখায়, অসুখ বোলে, তথাপিও খাব এৰা নাই, কিন্তু খাইছে, মানে ভাল লাগিছে যে সেইকাৰণে। চলি নাখালি এনেকুৱাই অৱস্থা হ'ব, ৰাস্তা ঘাটে খুৱাব লাগিব, উপায় নাই আৰু মানে। কি লাগে এই। আৰু এই আমাৰ খানা ৰেডি হৈ গ'ল, বাবুহঁতে খাব লৈছে, আৰু আমিও বহিলোঁ লগতে। কিন্তু ইমান আইটেম বনাইছিলে, মাছ মাংস পনীৰ, মই মানে চব্জি দালি আৰু কিবা কিবিটো আছিলে। মই মানে ইমান বস্তু দেখিলে কিবা খাব নোৱাৰোঁ, কিবা এবিধ হ'লেও মোৰ কাৰণে হৈ যায় আৰু। কিন্তু মইনাই চাওকচোন পিছ পৰি আছে, তাই বেচেৰি দালিৰে ভাত খাই আছে, তাইক বোলে কোনেও গুৰুত্ব দিয়া নাই। তাৰপিছত এয়া আহিলোঁ মামাহঁতৰ ওচৰতে এটা নতুনকৈ মন্দিৰ বনাইছে, আমি সেই মন্দিৰটো চাব আহিলোঁ, বহুত ধুনীয়াকৈ বনাইছে। আৰু আপোনালোককো দেখুৱাই দিম বুলি ভাবিছোঁ। আৰু মন্দিৰটোৰ ওচৰতে চাওকচোন এই ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে, সদায় যদি এনেকৈ ফুলি থাকিলে হয় কালিলৈকে আৰু মৰিয়ে যাব, বেয়া লাগে। আৰু এয়া ওলকবি ছিঙিবলৈ আহিলোঁ, মই কৈছিলোঁ নহয় আপোনালোকক ওলকবি ছিঙিলোঁ ময়ো পিছে। আৰু মইনাও কেইটামান ছিঙি দিলে ঘৰত নিবৰ কাৰণে, আৰু খুব ভাল লাগে মানে চাই কেনে। তাৰপিছত এয়া নেক্সট ডে মৰ্ণিং আমি আহি, যোৱাকালি ভিডিঅ'টো কমপ্লিট কৰা নহ'লে, আৰু আজি যিহেতু গুৱাহাটীত যাম, দেউতাই অকণমান মাছ উলিয়াইছে এতিয়া। আৰু মই এয়া আচাৰ বনাবৰ কাৰণে বগৰীকেইটা ল'লোঁ, আনপিনে দেউতাই মাছ বাচিছে, আৰু মায়ে বনাই আছে ভাত, যিহেতু ময়ো কিবা কিবি কামত ব্যস্ত আছোঁ, মায়ে বনাই আছে, ছাগলী মাংস বনাই আছে। পেকিং ৰেডি হৈয়ে গ'ল, এতিয়া ভাতত খাই ৰেডি হওঁ, নিজে ৰেডি হওঁ, মানে ইবানকো ৰেডি কৰাব আছে, সি শুই আছে, অকণমান দেৰিকৈ উঠাই দিম। আৰু মোৰ মানে বহুত বেছি কষ্ট হয়, কিয় জানেনে? তাৰ পৰা আহিলে ইয়াতে চাফা কৰিব লাগে, ইয়াৰ পৰা তাত গ'লে চাফা কৰিব লাগে, আৰু যিটো ইবানক লৈ অকলে বহুত কষ্ট হয়। আৰু ভাগৰে লাগি গৈছে মোৰ, মানে মায়ে ভাত বনালে, এতিয়া ভাত দিব, ভাত খাই
খাই আৰু যাওঁ। বৰষুণ দি আছে আমাৰ ইয়াতে। ইমান দৌৰা-দৌৰি লাগি আছিলে কিবাকৈ মাহীহঁতৰ ঘৰতো আহি পাইছোঁ, যিহেতু দেৰি হৈছে। ঘৰত থাকোঁতে ভিডিঅ' ক্লিপ লোৱাই নহ'লে আৰু মইনাই হৈছে ৰেডি, মায়ে বনাব গৈছে এয়া চাহ, গাখীৰ চাহ, পিঠা আৰু মাহীয়ে এয়া লাও ৰেডি কৰি আছে মোক দিবৰ কাৰণে। ঘৰৰে যিহেতু লাও দিব পাৰিলে ভাল লাগে আৰু ময়ো ঘৰৰ পাচলি ভাল পাওঁ, মাহীয়ে গম পায়। চাহ পানী খাই এয়া কি ফুলত ব্যস্ত চাওকচোন, নৰসিংহ ফুলত ব্যস্ত। আৰু নৰসিংহ মানে বেচনেৰে ফ্ৰাই কৰি বা এনেও দালিত দি খাব পাৰি বা ভাজিও খাব পাৰি, বটিও খাব পাৰি, চাটনি কৰি খায়ো ভাল লাগে। সেইকাৰণে বাৰীত আছে যিহেতু মই ভাবিলোঁ কেইপাতমান ছিঙি লওঁ, গুৱাহাটীত যিহেতু এনেকৈ পাব নাই এইবিলাক বস্তু। আৰু স্মেলটো ইমান ধুনীয়া, মোৰ বেছি ভাল লাগে। মাহঁতেও চাহ খাই আছে আৰু মইনাও যাব ৰেডি হৈ আছে। মই বাৰীখন দেখুৱাই দিছোঁ আৰু ৰ'ব বাৰীখন আপোনালোকক দেখুৱাই দিছোঁ। মোবাইলটো মই থৈছোঁ আৰু কেনেবাকৈ এইখন মাহীহঁতৰ বাৰীৰ পিছ চাইডটো, আৰু এয়া মই নৰসিংহ তুলি ল'লোঁ। এতিয়া যাই থাকোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো আপোনালোকে চাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। এয়াই আছিলে মাহীহঁতৰ তাতে ভিডিঅ'টো সমাপ্ত কৰোঁ, দীঘলীয়া হ'ব বেছি সেইকাৰণে। আৰু এই বস্তুটো কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। মোৰ মানে গোন্ধটোৱে কিবা ভাল লাগি যায়। এতিয়া যাই থাকোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।